পৰ্যন্ত চালক মনোজ চেত্ৰীৰহে মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী প্ৰশাসনে। বাকী আন 3জনৰ মৃতদেহ এতিয়া উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখযোগ্য যে শনিবাৰে নুমলীগড়ৰ ঔগুৰিৰ চাপৰিৰ পৰা অৰুণাচল প্ৰদেশলৈ ফুৰিবলৈ গৈছিল সুৰজ চেত্ৰী আৰু ৰঞ্জিত চেত্ৰীৰ পৰিয়াল দুটা। আৰু তাতেই যেন এই দুয়োটা পৰিয়াললৈ কালমানিশা নামি আহিল অৰুণাচল প্ৰদেশত শিহৰণকাৰী দুৰ্ঘটনা, য'ত তেওঁলোকে গৈ থকা স্কৰ্পিঅ' বাহনখন অৰুণাচলৰ মায়দিয়া অভিমুখী সেই বাহনখন পৰি গৈছে বহু ফুট তলত। থিতাতে মৃত্যু ঘটিছে মহিলাসহ 4জন লোকৰ। নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ পৰা 500 ফুট তলত পৰি গৈছিল স্কৰ্পিঅ' বাহনখন। ইয়াৰ নুমলীগড় আমাৰ ঔগুৰি চাপৰিৰ এটা পৰিয়াল, 6জনীয়া পৰিয়াল এটা মায়দিয়া অভিমুখে গৈ আছিলে আৰু যোৱা পথতে ৰয়িং আৰু মায়দিয়াৰ মাজত তেওঁলোকৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত হয় আৰু ওপৰৰ পৰা দ খাৱৈত পৰি যায়। তাৰ পিছত তেখেতসকলৰ কাৰণে উদ্ধাৰ অভিযান অব্যাহত আছিলে আৰু এতিয়ালৈ যিখিনি আমি তথ্য পাইছোঁ সেইমতে দুগৰাকী তাৰ পৰা উদ্ধাৰ কৰি এগৰাকী সৰু ছোৱালী, এগৰাকী মহিলা উদ্ধাৰ কৰি আমাৰ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আছে। অজয় চেত্ৰী, মনোজ চেত্ৰী বা ওৰফে অজয় চেত্ৰী, তেখেতে গাড়ীখন চলাই গৈছিলে আৰু তেখেতৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। আৰু যিহেতু দুৰ্ঘটনা হোৱাৰ পিছত মানুহকেইজন বহুত দ খাৱৈত পৰি গৈছিলে, এতিয়া তেখেতসকলক ওপৰৰ পৰা আমি খবৰ পোৱা মতে দেখিছে, কিন্তু জীৱিত অৱস্থাত আছে মৃত অৱস্থাত আছে এতিয়ালৈ গম পোৱা নাই। আৰু সেইকাৰণে উদ্ধাৰ কাৰ্যত কিছু বাধা আহি পৰিছে। যোৱাকালি আন্ধাৰ হোৱাৰ পিছত উদ্ধাৰ কাৰ্য বন্ধ কৰিবলগীয়া হয়। মই এতিয়া সেই ৰয়িঙৰ দুৰ্ঘটনা যি স্থান, সেই স্থানলৈ আমি গৈ আছোঁ আৰু আমাৰ জিলা আয়ুক্ত মহোদয় লৱাৰ দিবাং ভেলী যিখন ডিষ্ট্ৰিক্ট, তাৰ আয়ুক্ত মহোদয় ডিষ্ট্ৰিক্ট কমিশ্যনাৰ যিজন হয়, তেখেতসকলৰ লগত কথা পাতি আছে আৰু উদ্ধাৰ কাৰ্য যিমান সোনকালে শেষ কৰিব পাৰি তাৰ বিষয়ে গুৰুত্ব সহকাৰে বিষয়টো আলোচনা কৰিছে। আৰু এই গোটেই অত্যন্ত শিহৰণকাৰী এটা দুৰ্ঘটনা, নুমলীগড়ৰ ঔগুৰি চাপৰিৰ পৰা অৰুণাচল প্ৰদেশলৈ ফুৰিবলৈ গৈ হঠাৎ এই ধৰণৰ এই পৰিয়াল দুটিলৈ কালমানিশা যে নামি আহিল। ৰয়িং আৰু মায়দিয়াৰ মাজত এই দুৰ্ঘটনাটো এতিয়া সম্পূৰ্ণকৈ বহুজনক উদ্ধাৰ কৰিব পৰা হোৱা নাই। তেওঁলোক জীৱিত অৱস্থাত আছে নে মৃত অৱস্থাত আছে সেই বিষয়ে আচলতে ইতিমধ্যে বিষয়াগৰাকী গোটেই কথাখিনি কৈছে। ঔগুৰি অঞ্চলটোতো এতিয়া শোকৰ ছাঁ। কথা পাতিছিল বিভিন্নজনৰ সৈতে আমাৰ সাংবাদিক প্ৰণৱজ্যোতি শইকীয়াই। হয়, এই মুহূৰ্তত মই উপস্থিত আছো নুমলীগড় ঔগুৰি চাপৰি দুটা পৰিয়াল অৰুণাচললৈ ফুৰিবলৈ গৈছিলে যোৱা শনিবাৰে আৰু তেওঁলোকে এখন স্কৰ্পিঅ' বাহন লৈ গৈছিলে আৰু সেই বাহনখন দুৰ্ঘটনাত ইতিমধ্যে পতিত হৈছে বুলি খবৰ আহিছে। আৰু এটা কথা ক'বলৈ, সুৰজ চেত্ৰী আৰু ৰঞ্জিত চেত্ৰী নামৰ দুটা পৰিয়ালৰ এটা কণমানি সহ মুঠ 6জনকৈ লোক তেওঁলোক অৰুণাচলৰ ৰয়িঙলৈ ফুৰিবলৈ গৈছিলে আৰু ফুৰিবলৈ গৈ ঘূৰি অহাৰ সময়তে যোৱা দেওবাৰে সন্ধিয়া দুৰ্ঘটনাত পতিত হৈছে। আৰু ইতিমধ্যে আমালৈ শেহতীয়াকৈ যি খবৰ আহিছে, যিহেতু 6জনকৈ লোক সেই ফুৰিবলৈ গৈছিলে আৰু তাৰে ইতিমধ্যে 4জনকৈ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। আৰু ইতিমধ্যে গাড়ীখনৰ চালকক ইতিমধ্যে উদ্ধাৰ কৰিছে মৃত অৱস্থাত আৰু বাকী 3জনকৈ লোক বৰ্তমান পৰ্যন্ত উদ্ধাৰ হোৱা নাই। আৰু এটা কথা ক'ব লাগিব, এগৰাকী কণমানি আছিলে ৰশ্মি চেত্ৰী আৰু হৰিমায়া চেত্ৰী নামৰ দুগৰাকীক আচলতে সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে। মোৰ লগত পৰিয়ালৰ লোক আছে, মই পোনে পোনে তেওঁলোকৰ লগত কথা পাতিব বিচাৰিম। কেতিয়া গৈছিলা? শনিবাৰে 10টা বজাত ৰাতি, গৈছিলে। মোৰ ভাইটি আৰু বোৱাৰী গোটেই ফেমিলি গৈছিলে। 6জনকৈ লোক গৈছিল? হয় হয়, ড্ৰাইভাৰটো লগাইছে। ক'লৈ গৈছিলে? অৰুণাচল কিবা মাইং বোলা জেগাখনত গৈছিলে, তালৈ গৈছিলে। কি খবৰ পাইছে? খবৰটো গাড়ীখন এক্সিডেণ্ট হৈছে বুলি কৈছে, কিন্তু কিমান মেজৰ হৈছে ইমানটো এতিয়ালৈ ডিটেইলছটো মই পোৱা নাই, মোক জনোৱা নাই এতিয়ালৈকে। ইয়াৰ পৰা পৰিয়ালৰ মানুহ গৈছে। যোৱাকালি 8টা বজাতে আমাৰ পৰিয়ালৰ মানুহ 5জন গৈছে খবৰ ল'ব তাত বিচাৰি। এতিয়া কি হৈছে ডিটেইলছটো এতিয়ালৈকে আমাক জনোৱা নাই ঘৰ পৰিয়াল। ইয়াৰ পৰা লোক গৈছে। আমি অপেক্ষা কৰি আছো এতিয়ালৈকে খবৰ দিয়া। হয়, ইতিমধ্যে যোৱা শনিবাৰে যিহেতু গৈছিলে মুঠ 6জনকৈ লোক, দুটা পৰিয়ালৰ 6জনকৈ লোক ফুৰিবলৈ গৈছিলে। মোৰ লগত আৰু এজন দাদা আছে, মই পোনে পোনে যদি সম্ভৱ হয় কি খবৰ পাইছে এতিয়ালৈকে? এইটোৱে খবৰ পাইছো যেন তাৰ ৰয়িং আৰু মায়দিয়াৰ মাজতে সিহঁতৰ এক্সিডেণ্ট এটা হৈছে বুলি। এতিয়া উদ্ধাৰ অভিযান চলি আছে বুলি কৈছে, 3জন মান উদ্ধাৰ হৈছে বুলি কৈছে, 2জন মেডিকেল হৈ আছে বুলি গম পাইছো। ইমানটোকে আমি এতিয়ালৈকে গম পাইছো, বাকী 3জনৰ খবৰ এতিয়ালৈকে
সঠিকটো পোৱা নাই আমি। তিনিজন তেওঁলোকে উদ্ধাৰ হোৱা নাই হোৱা নাই বুলি খবৰ পাইছোঁ আৰু যিজন চালক আছিলে মনোজ চেত্ৰী তেওঁ উদ্ধাৰ হৈছে। মৃতৰ কথা উদ্ধাৰ হৈছে সেইটোৱে আমি ক'ব পৰা নাই যে শুনামতেতো মৃত বুলিয়ে শুনিছোঁ আৰু কিন্তু একজেক্টলি আমি সঠিক ৰিজাল্টটো আমি পোৱা নাই এতিয়ালৈকে। হয় নিশ্চয়কৈ ইতিমধ্যে গাড়ীখনৰ যি চালক মনোজ চেত্ৰী আছিলে তেওঁ মৃত অৱস্থাত উদ্ধাৰ হৈছে আৰু দুগৰাকীকৈ সংকটজনক অৱস্থাত উদ্ধাৰ হৈছে হৰিমায়া চেত্ৰী আৰু ৰশ্মি চেত্ৰী নামৰ যি দুগৰাকী লোক আছিলে তেওঁলোক ইতিমধ্যে সংকটজনক অৱস্থাত উদ্ধাৰ হৈছে আৰু তেওঁলোকক ইতিমধ্যে ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে আৰু ইতিমধ্যে সমগ্ৰ অঞ্চলটোত এক শোকৰ ছাঁ পৰিছে আৰু ইয়াৰ পৰা ইতিমধ্যে পৰিয়ালৰ এটা দল ইতিমধ্যে ৰয়িঙলৈ ৰাওনা হৈছে। নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই গীতাশ্ৰী। অৰুণাচল প্ৰদেশত ভয়ংকৰ এটা পথ দুৰ্ঘটনা। অৰুণাচলৰ মায়দিয়ালৈ ফুৰিবলৈ গৈ দুৰ্ঘটনাত পতিত হৈছে স্কৰ্পিঅ' বাহন এখন আৰু অত্যন্ত শিহৰণকাৰী এই দুৰ্ঘটনাত হিতাতে মৃত্যু ঘটিছে মহিলাসহ 4জন লোকৰ। নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ পৰা 500 ফুট তললৈ পৰি গ'ল স্কৰ্পিঅ' বাহনখন। দুৰ্ঘটনাত নিহত লোকসকল ক্ৰমে সুৰজ চেত্ৰী, মীনা চেত্ৰী, ৰঞ্জিত চেত্ৰী আৰু মনোজ চেত্ৰী। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৰিমায়া চেত্ৰী আৰু 9 বছৰীয়া ৰশ্মি চেত্ৰী। আহত দুয়োকে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। এই পৰ্যন্ত চালক মনোজ চেত্ৰীৰহে মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী প্ৰশাসনে। বাকী আন 3জনৰ মৃতদেহ এতিয়া উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখযোগ্য যে শনিবাৰে নুমলীগড়ৰ ঔগুৰি চাপৰিৰ পৰা অৰুণাচল প্ৰদেশলৈ ফুৰিবলৈ গৈছিল সুৰজ চেত্ৰী আৰু ৰঞ্জিত চেত্ৰীৰ পৰিয়াল দুটা আৰু তাতেই যেন এই দুয়োটা পৰিয়াললৈ কালমা নিশা নামি আহিল অৰুণাচল প্ৰদেশত এই শিহৰণকাৰী দুৰ্ঘটনা, য'ত তেওঁলোকে গৈ থকা স্কৰ্পিঅ' বাহনখন অৰুণাচলৰ মায়দিয়া অভিমুখী সেই বাহনখন পৰি গৈছে বহু ফুট তলত। থিতাতে মৃত্যু ঘটিছে মহিলাসহ 4জন লোকৰ। নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ পৰা